নমস্কাৰ সমস্ত শ্ৰোতালৈ প্ৰীতি আৰু সম্ভাষণ জনাই মই আজি পঢ়িবলৈ লৈছোঁ মোৰ প্ৰিয় লেখিকা অনুপমা বৰগোহাঁইৰ প্ৰথম প্ৰকাশিত গ্ৰন্থ অনুভৱৰ জোঁটনিৰ এটি অতি সুন্দৰ গল্প প্ৰেমৰ মৰীচিকা খেদি। আহকচোন গল্পটো শুনো। প্ৰেমৰ মৰীচিকা খেদি। কোৱা না মোক কেনে লাগিছে? পপিয়ে নীলা শাৰীখন গাত মেৰিয়াই আঁচলখন কান্ধলৈ ছটিয়াই অঞ্জনৰ ফালে উৰুৱাই দি সুধিলে, নোকোৱা যোৱা নালাগে ক'ব, ইমান যে লাজ তোমাৰ। পপি পুনৰ কাষ চাপি আহিল অঞ্জন বহি থকা চকীখনৰ ওচৰলৈ। কৰুণভাৱে বহু সময় চাই থাকিল তাৰ চকুলৈ। অঞ্জনীও হয়তো পপিৰ কৰুণ চাৱনি সহ্য কৰিব নোৱাৰি হাত দুখন প্ৰসাৰিত কৰি আৱেগ ঢালি কিবা ক'বলৈ ওঠ দুখন কঁপাওঁতেই পপিৰ মাকৰ চিঞৰ ভাহি আহিল, পপি পপি কি কৰিছ? গধূলি হবৰ হ'ল, কাপোৰখিনি বাহিৰৰ পৰা অনা নাই কিয়? পপিৰ মাকৰ চিঞৰত অঞ্জন পপিৰ ৰুমৰ পৰা পলকতে নাইকিয়া হ'ল। পপিয়েও লৰালৰিকৈ ঘৰত পিন্ধি থকা দীঘল চোলাটোৰ ওপৰতে মেৰিয়াই লোৱা মাকৰ শাৰীখন গাৰ পৰা পাক মাৰি খুলি বিচনাতে পেলাই দৌৰ মাৰিলে। হেই চুপ চুপ, ববি চুমি নমি ক'ত গলি তহঁত? এই কুকুৰা কেইজনীয়ে ভিতৰত সোমাই গোটেইখন লেতেৰা কৰিলে। মা মা ক'ত থকানো বাৰু তোমালোক? পপিয়ে বাহিৰত মেলি থোৱা শুকান কাপোৰবোৰ চপাই আনি ভিতৰত থবলৈ আহিয়ে চিঞৰ মাৰি উঠিল। কিমান কষ্টৰে পপিয়ে ঘৰখন সজাই পৰাই থয় আৰু এই মাক আৰু ভনীয়েক কেইজনীৰ অলপো খবৰ নাই। তাইৰ লগৰ মুনমুন মন্মি সুস্মিতাহঁতৰ কিমান যে ধুনীয়া ডাঙৰ ঘৰ গাড়ী, দেউতাকহঁতো ভাল চাকৰি কৰে, মাকহঁতো ঘৰতে থাকে। তাইৰ দেউতাকে সামান্য চাকৰি এটা কৰে, মাকেও সৰু অফিচ এটাত ৰাতিপুৱাৰ পৰা গধূলিলৈকে গেবাৰী খাটি কাম কৰিব লাগে। ঘৰৰ কাম এটা চকু দিবলৈও অলপো সময় নাপায়। বিশ্ববিদ্যালয়ৰ এই আৱাসিক পৰিসৰটোত পপিহঁতৰ কোৱাৰ্টাৰটোৱে যেন সকলোতকৈ পুতৌজনকভাৱে সৰু আৰু খাপ নোখোৱা। মুনমুন মন্মি সুস্মিতাহঁতৰ লগত একেলগে একেখন স্কুলতে পঢ়ি খেলি ধূলি ডাঙৰ দীঘল হোৱা পপিৰ মনত কেতিয়া এই ভাৱটো সোমাল ক'বই নোৱাৰিলে। মেট্ৰিক পৰীক্ষা দিবৰ সময়তো পপিক মাকে মুনমুন মন্মিহঁতৰ মাকৰ সমান যত্ন লোৱা নাছিল। মাথো পৰীক্ষা থকাৰ কেইদিন তাই ভাত ৰন্ধাৰ পৰা অব্যাহতি পাইছিল। সেইকেইদিন মাকে অফিচ আধা দিনৰ বাবে ছুটি লৈছিল। তথাপিও পপিৰ ৰিজাল্ট মুনমুন মন্মি সুস্মিতাহঁতৰ সমানেই ভাল হৈছিল আৰু তাইও সিহঁতৰ লগতে অসমৰ আগশাৰীৰ কলেজখনতে পঢ়িবলৈ সুবিধা পাইছিল। ৰিজাল্ট ঘোষণা কৰাৰ দিনা হোৱা ঘৰখনৰ আনন্দই যে পপিৰ মনৰ আকাশখনত নিৰানন্দৰ ডাঠ পৰ্দা এখন আঁৰি দিলে সেয়া কোনেও অনুভৱ নকৰিলে। মুনমুন মন্মিহঁতৰ মাকে সিহঁতৰ ঘৰলৈ তাইৰ ৰিজাল্টৰ বাবে অভিনন্দন জনাবলৈ আহি তাইক সমবেদনা জনাই যিমানবোৰ পুতৌজনক কথা ক'লে সেইবোৰে তাইৰ সকলো আনন্দ মষিমূৰ কৰি পেলালে। খুৰীহঁতৰ বাবে সযতনে ৰান্ধি থোৱা মাংস পোলাও পায়স সকলো তেওঁলোকৰ পুতৌ আৰু সমবেদনাৰ উদগিৰণত সেৰেকা হৈ পৰিছিল। পপিৰ মাকে কিন্তু মুনমুন মন্মিহঁতৰ মাকৰ পুতৌ আৰু সমবেদনাৰ বাণীবোৰত অস্বস্তিৰ পৰিৱৰ্তে কৃতজ্ঞহে হৈছিল। তেওঁলোকৰ কথাত আৱেগৰ চকুলো বোৱাই পেলোৱা দেখি পপিৰ কিন্তু মাকৰ ওপৰত সাংঘাতিক খং উঠিছিল। তাই পৰীক্ষাত ভাল ৰিজাল্ট নকৰি ফেইল কৰা হ'লেহে যেন সকলোৱে ভাল পালেহেঁতেন, এনে ভাৱ হ'ল তাইৰ। আমাৰ ইহঁতক পঢ়া শুনা কৰিবৰ বাবে ইমান সুবিধা কৰি দিলোঁ, ভালৰো ভাল খাবলৈ দিলোঁ, গোটাই গছো ইফাল সিফাল কৰিব নিদিলোঁ, তথাপিও আপোনালোকৰ পপিৰ সমানেই নম্বৰ পাইছে। বেচেৰী পপিয়ে ইমান কাম কৰিব লাগে, খাবলৈনো কি ভাল বস্তু পায়, তথাপিও ইমান ভাল ৰিজাল্ট কেনেকৈ যে কৰিলে। এনেবোৰ কথাই কিশোৰী পপিৰ আত্মসন্মানত যে কিমান আঘাত সানিছিল কোনেও গম নাপালে। পপিয়ে ৰান্ধি খোৱা মাংস পোলাও পায়সখিনিও তেওঁলোকৰ সমবেদনাৰ গ্ৰাসৰ পৰা উদ্ধাৰ নাপালে। বেচেৰী মাকে অফিচৰ পৰা আহোঁতে লৈ অনা গজা আৰু চিঙৰা কেইটা উলিয়াই দিয়া হ'লেহে ভাল আছিল। অন্ততঃ পপিৰ বয়সত মুনমুন মন্মিহঁতৰ দৰে তাইও যে আলফলীয়া এজনী কিশোৰী আৰু সিহঁতৰ সমানেই ভাল ৰিজাল্ট কৰিবৰ বাবে তাইৰো অধিকাৰ আছে, সেয়া প্ৰমাণিত হ'লহেঁতেন। কলেজলৈ যোৱাৰ কিছুদিন পিছতে পপিৰ কি যে হৈ গ'ল। সদায় সংকোচ, নিজৰ কাপোৰ চেণ্ডেল বেগ সকলোতে যেন পপিহঁতৰ নিম্ন মধ্যবিত্তীয় উপহাস লাগি আছে।
কলেজলৈ যাওঁতে মুনমুনহঁতৰ উচ্ছ্বসিত হাঁহিত বাছৰ আন সহযাত্ৰীৰ মন ভৰি উঠে। সিহঁতৰ সুন্দৰ কাপোৰ, ধুনীয়া মুখ, ধুনীয়াকৈ মেনিকিউৰ কৰা হাতত লগা নেইল পলিছে পপীৰ মিঠাবৰণীয়া ধুনীয়া গঢ়ৰ মুখখন ক'লা কৰি পেলায়। ৰাতিপুৱা ৰুটি পুৰিবৰ বাবে সনা আটাৰ টুকুৰাবোৰ তাইৰ নখত লাগি শুকাই নিকৰি বন্ধাৰ দৰে তাই অকণমানি কলিজাটো শুকাই নিকৰি বান্ধে। এমাহ, 2 মাহ, 3 মাহ পপীৰ পুৰণা লগৰী মুনমুনহঁতৰ নতুন নতুন বান্ধৱীৰ লগত বন্ধুও বাঢ়ি গৈছে। পপীৰ বাবে কাৰো সময় নাই। পপীৰ কোনো নতুন বন্ধু বাদেই বান্ধৱীও গোট খোৱা নাই। ঐ, কথা এটা কম, শুনিবি? তই কিন্তু কাকোৱে নকবি দেই। এদিন ক্লাছত বহি থাকোঁতে পপীয়ে মোক ক'লে, মন্মীহঁতৰ লগতে থকা পপীৰ লগত মোৰো বন্ধুত্ব ক্ৰমাৎ গাঢ় হৈ আহিছে। সাধাৰণতে বৰ বেছি কথা নোকোৱা আৰু অলপ সংকুচিত হৈ থকা পপীৰ যে মোৰ ওপৰত আস্থা আনতকৈ বেছি, সেয়া বুজি পোৱাত মোৰ অলপো সুবিধা হোৱা নাছিল। পপীৰ দৰে ময়ো কিছু অন্তৰ্মুখী, সেয়ে হয়তো তাই কেৱল মোৰে বন্ধুত্বক বাছি লৈছে। কচোন, মইনো বাৰু কিয় ক'ম? তই যদি নক'বলৈ ক না। ময়ো আবদাৰ কৰিলোঁ। সেই ল'ৰাটো চাচোন। কোনটো? তাই আঙুলিয়াই দিয়াৰ ফালে আমাৰ কাষৰ শাৰীটোৰ দ্বিতীয় বেঞ্চখনত বহি থকা ল'ৰাজনলৈ চালোঁ। অ', অঞ্জন ভূঞা, কি হ'লনো তাৰ? মই অকৰাৰ দৰে সুধিলোঁ। অঞ্জনে মোক সদায় চাই থাকে জান। কি? অঞ্জনচোন ইমান ভাল, শান্তশিষ্ট ল'ৰা। সি কেতিয়া তোক চাই থাকে? সি মোক ভাল পায় জান। তোক কৈছে সি? ছাৰ আহিলে ক্লাছলৈ, তোক মই পিছত সকলো ক'ম, তই কিন্তু কাকো নকবি দেই। সেইদিনা ক্লাছত ছাৰৰ বক্তৃতাতকৈ অঞ্জনৰ ফালে চাওঁতেই মোৰ সময়খিনি গ'ল। অঞ্জনৰ কিন্তু ছাৰৰ বক্তৃতাতকৈ পৃথিৱীৰ আন কিবা কথা যে মন আছিল সেয়া ধাৰণা নহ'ল। চুটি চাপৰ শান্তশিষ্ট প্ৰৱেশিকা পৰীক্ষাত 8ম স্থান পোৱা অঞ্জন, যাৰ লগত আমাৰ গোটৰ কাৰোৱেই আজিলৈকে ভালকৈ বাৰ্তালাপ হোৱা নাই, সি কেনেকৈনো কি যোগসূত্ৰত পপীৰ বয়ফ্ৰেণ্ড হ'বলৈ পালে মই ভাবি নাপালোঁ। মই নোকোৱাকৈয়ে পপীৰ অঞ্জনৰ লগত ভালপোৱাৰ কাহিনী আমাৰ গোটৰ সকলোৰে মুখে মুখে শুনিবলৈ পালোঁ। সকলোৰে মনত কিন্তু মোৰ দৰে একেই প্ৰশ্ন, কেনেকৈ? উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষটো যে কেনেকৈ পাৰ হৈ গ'ল ক'বই নোৱাৰিলোঁ। দ্বিতীয় বৰ্ষও পাৰ হওঁ হ'বলৈ লওঁতেহে পঢ়া-শুনাত অলপ গুৰুত্ব দিয়াৰ কথা ভাবিব ল'লোঁ। কিন্তু পপী, কি যে হৈছে ছোৱালীজনীৰ, আজিকালি যে কলেজলৈ একেবাৰে নহা হৈছে। মাজে মাজে এদিন দুদিন আহিলেও পঢ়া-শুনাৰ চিন্তাতকৈ অঞ্জনৰ কথাহে বেছি। অঞ্জনে তাইক ক'ত লগ ধৰিলে, তাইৰ ঘৰলৈ গৈ কেনেকৈ মাক দেউতাকহঁতক প্ৰভাৱিত কৰিলে, কেৱল সেইবোৰ কথা। আমনি লাগিবলৈ ধৰিলে। এদিন গালি পাৰি ক'লোঁ, তই এতিয়া পৰীক্ষাৰ সময়ত অঞ্জনৰ চিন্তা বাদ দি ভালকৈ পঢ়া-শুনা কৰ আৰু তাকো ভালদৰে পঢ়িবলৈ ক। কিছু নিয়মীয়াকৈ ক্লাছ কৰি আছে, তইনো নকৰ কিয়? মই তাৰ লগত কথা পাতিম। পপী উচপ খাই উঠিল। নকবি প্লিজ, তাক তহঁতি একো নকবি, মোৰ শপত। পপীৰ চকু মুখত অসহায় কৰুণ ভাৱ এটা দেখি মনে মনে থাকিলোঁ। পপীয়ে প্ৰিটেষ্ট নিদিলে। পৰীক্ষাৰ পিছত এদিন দুপৰীয়া মুনমুনৰ লগত পপীৰ ঘৰলৈ গ'লোঁ। পপীৰ ঘৰত সাধাৰণতে সেই সময়ত পপীৰ বাহিৰে কোনো নাথাকে। দৰজা খোলা দেখি পপী পপী বুলি চিঞৰি আমি দুজনী ভিতৰলৈ সোমাই গ'লোঁ। পপীৰ ৰুমৰ সন্মুখত থিয় হৈ পৰ্দা দাঙি ভিতৰত সোমাব লওঁতে কাৰোবাৰ কথোপকথন শুনি ৰৈ গ'লোঁ। পপীৰ মাত হেয়া। অঞ্জনক উদ্দেশ্যি কিবা কৈ আছে। অঞ্জন, তোমাক মই ইমান ভাল পাওঁ, তুমি কিয় নুবুজা? মই বাৰু ধুনীয়া নহয় নেকি? কিয় বাৰু তুমি মোৰ ওপৰত ইমান অভিমান কৰা? অঞ্জন, মোৰ শুন। আমি দুয়োজনীয়ে ভিতৰলৈ যাম নে কি কৰিম নকৰিম একো সিদ্ধান্ত ল'ব নোৱাৰি ডাঙৰকৈ চিঞৰি মাতিলোঁ, পপী! আমাৰ চিঞৰ শুনি আমাক আচৰিত কৰি পৰ্দা আঁতৰাই পপীৰ মাক ৰুমৰ পৰা ওলাই আহিল। খুৰী, আপুনি ঘৰতে আছে? আমি দুয়োজনীয়ে একেলগে চিঞৰি উঠিলোঁ। আমাক দেখি পপীৰ মাকে হুক হুককৈ চিঞৰি কান্দিবলৈ ধৰিলে। 17-18 বছৰীয়া কিশোৰী আমি।
আমাৰ সন্মুখত আজিলৈকে কোনো ডাঙৰ ব্যক্তিয়ে ডাঙৰকৈ কন্দা দূৰৰ কথা, চকুলৈও টোকা নাই। কি কৰিম কি নকৰিম ভাবি থাকোঁতেই পপী ৰুমৰ পৰা ওলাই আহিল। অঞ্জন অঞ্জন এইদৰে মাতি আহিল তাই। আপোচকৈ শকত হৈ পৰা, চকুৰ তলত গভীৰ ক'লা দাগ পৰা জধলা কাপোৰৰ পপীজনীক দেখি আমি উচপ খাই উঠিলোঁ। আমাক দেখি পপী কিছু সময় নিৰ্বাক হৈ চাই থাকিল, যেন আমি কোন মনত পেলাবলৈ চেষ্টা কৰিলে। অলপ সময়ৰ পিছতে মনৰ পৰাৰ দৰে কৈ উঠিল, অ' তহঁত আহ ভিতৰলৈ, ইমান দিনে তহঁত কোনেও মোৰ খবৰ লোৱা নাই। কিয়নো ল'বি, আমি যে দুখীয়া মানুহ, চাচোন অঞ্জনে মোৰ বাবে কিমান কষ্ট কৰিছে, সদায় মোৰ খবৰ ল'বলৈ আহে, এয়া আজিও আহিছে। ক'ত আছে অঞ্জন? মুনমুনে সুধিলে। মোৰ কিবা এটা অচিন শংকাত মাত মাতিব নোৱাৰাকৈ কণ্ঠনলীডাল শুকাই যোৱা যেন বোধ হ'ল। হঠাৎ কলিং বেলটো কৰ্কশ শব্দ কৰি বাজি উঠাত আমি আকৌ এবাৰ উচপ খাই উঠিলোঁ। পপীৰ মাক বাহিৰলৈ ওলাই গৈ মহিলা এগৰাকীক ভিতৰলৈ লৈ আনিলে। তোমালোক বহাচোন ড্ৰয়িং ৰুমতে, তেখেতে আমাক ক'লে আৰু মহিলাগৰাকীক পপীৰ ৰুমলৈ যাবলৈ দেখুৱাই দিলে। পপীয়েও আমাক এৰি মহিলাগৰাকীৰ লগত নিজৰ ৰুমলৈ সোমাই গ'ল। মুনমুন আৰু মোৰ অৱস্থা ইতিমধ্যে বিস্ময়ৰ পাহাৰে কাহিল কৰি পেলাইছে। তেনেতে পপীৰ ৰুমৰ দৰজাখন বাহিৰৰ পৰা বন্ধ কৰি মাক ওলাই আহি আমাৰ সন্মুখত বহিলহি। ইতিমধ্যে তেওঁ বহুত প্ৰকৃতিস্থ হৈছে। প্ৰথমেই তেওঁ মুনমুনলৈ চাই ক'লে, মুন, তোমাক মই হাতযোৰ কৰি কৈছোঁ, তুমি এইবোৰ কথা ঘৰত মাহঁতক নক'বা দেই। মুনমুনেও থতমত খাই ক'লে, খুৰী কি কৈছে আপুনি এইবোৰ? পপীৰ কি হৈছে? অঞ্জন ক'ত? পপীৰ মাকে ক'লে, নক'বা আৰু, এই অঞ্জন বোলা ল'ৰাটোৱে ছোৱালীজনীক খালে। তোমালোকে জানি শুনিও পপীক একো নক'লা, কেনেকুৱা বান্ধৱী তোমালোক? আমাৰ বুকুখন বিনা দোষতে অপৰাধীৰ দৰে ধক ধক কৰিবলৈ ল'লে। কোনোমতে হেপ ঢুকি লৈ মই ক'লোঁ, খুৰী, অঞ্জনচোন আপোনালোকৰ ঘৰলৈ আহিয়ে থাকে আৰু আপোনালোকেও তাক বৰ ভাল পায়। এইবাৰ পপীৰ মাক আচৰিত হোৱাৰ পাল। কি কৈছা তোমালোকে? আমি অঞ্জনক কেতিয়াও দেখাই নাই। তোমালোকক কোনে ক'লে এইবোৰ কথা? পপীয়ে আমাক কৈছে খুৰী। এইবাৰ পুনৰ কান্দোনত ভাঙি পৰিল পপীৰ মাক। আচলতে অঞ্জন নামৰ ল'ৰা এটাক ভাল পোৱাৰ কথা পপীয়ে আমাক কোৱাৰ দৰে ঘৰতো কৈছিল। কিন্তু প্ৰকৃততে অঞ্জনৰ লগত পপীৰ কোনোদিনে একো বাৰ্তালাপেই হোৱা নাছিল। অঞ্জনে পপীৰ এই একপক্ষীয়া ভালপোৱাৰ কথা ঘুণাক্ষৰেও নাজানে। লাহে লাহে অঞ্জন পপীৰ মনৰ মাজত এনেকৈ সোমাই গ'ল যে সকলো সময়তে তাই য'তে ত'তে অঞ্জনকে দেখে। কেতিয়াবা মাক, ভনীয়েক, দেউতাক সকলোকে অঞ্জন বুলি ভাবি সাৱটি লয়, কথা কয়, কান্দে, অভিমান কৰে। প্ৰথমতে মাকহঁতে তাইক খুব খং কৰিছিল, কিন্তু তাইৰ কোনো পৰিৱৰ্তন নোহোৱা দেখি মাকে অফিচৰ সহকৰ্মী এগৰাকীৰ পৰামৰ্শমতে জৰা ফুকা কৰিব জনা জামেলা বিবিক লৈ আনিছে। জামেলা বিবিয়ে জৰা ফুকা কৰি যোৱাৰ পিছত অলপ সময় সুস্থ থাকে বোলে পপী। আমি তেতিয়া কৈশোৰৰ দুৱাৰদলি পাৰ হোৱাই নাই। তথাপিও বুজিব পাৰিছিলোঁ, পপীক জৰা ফুকাৰ সলনি ডাক্তৰৰহে বেছি প্ৰয়োজন। পপীৰ অল্প শিক্ষিত মাকে আমাৰ কথা কোনো পধ্যে শুনিব নোখোজিলে। মোৰ ছোৱালী পগলা নহয়, তেখেতৰ এটাই কথা। মুনমুনে ঘৰত কি কথাবোৰ ক'লে নে নক'লে নাজানিলোঁ, কিন্তু আমাৰ 8জনীয়া গোটটোৰ আটায়ে লগ লাগি আলোচনা কৰি সিদ্ধান্ত ল'লোঁ অঞ্জনক লগ কৰি কথাবোৰ কোৱাৰ। সিও জানক তাৰ বাবে এজনী ছোৱালী কেনেকৈ হেৰাই যাব লৈছে। কিজানি অঞ্জনৰ ভালপোৱাই পপীক পুনৰ উজ্জ্বলিত কৰি তুলিব পাৰে। অঞ্জনৰ কথাৰে প্ৰি টেষ্টৰ ৰিজাল্ট লৈ অকলে অকলে হোষ্টেললৈ গৈ আছোঁ। তেনেতে আমাৰ ল'ৰাখিনিৰ মাজত বোকা গ্ৰুপ বুলি জনাজাত গ্ৰুপটোৰ সকলোতকৈ ৰাংঢালী আৰু কম চিৰিয়াছ যেন লগা সুস্মিতাই মোক মাত লগালে, অঞ্জন, এইফালে শুনাচোন, তোমাৰ লগত কথা অলপ আছে। মোৰ বুকুখন ঢক কৰি উঠিল। বোকা গ্ৰুপৰ ছোৱালীখিনিয়ে দাদা, মামা জাতীয় ল'ৰাবোৰৰ বাহিৰে বেলেগৰ লগত তেনেকৈ বন্ধুতা আদি কৰা দেখা নাই।
তথা ল'ৰাবোৰেও সিহঁতৰ লগত লাইন মাৰিবলৈ সাহসেই নাপায়। মোৰ কিন্তু গ্ৰুপটোৰ এজনী ছোৱালী শেৱালীক খুব ভাল লাগে। শেৱালীৰ ছবি মনত লৈ মই পঢ়া শুনা কৰোঁ। কিজানি ভাল ৰিজাল্ট কৰি তাইক প্ৰভাৱিত কৰি এসময়ত তাইৰ হিয়াৰ একনত স্থান দখল কৰিব পাৰোঁৱেই বা। মই যে সদায় লুকাই চুৰকৈ শেৱালীক চাওঁ। সেয়া বাৰু সিহঁতি কেনেবাকৈ গম পালে নেকি? যা, যি হয় হ'ব, সিহঁতি যদি কিবা কয় মই সঁচা কথাটো কৈ দিম। এই ভাবি মই সিহঁতলৈ চালোঁ। কোৱা, কি কথা ক'বা? আৰ চকুৰে এবাৰ শেৱালীলৈ চাই সুধিলোঁ। গোটেই কেইজনীৰ মুখত অতি গহীন ভাৱ, যেন বহুত ডাঙৰ কিবা ঘটনা ঘটিছে। হয়, ঘটনা গহীনেই, মই ভাবিব নোৱাৰাকেই গহীন। কি কৰোঁ মই? এজনী ছোৱালী, মোৰ সহপাঠিনী, যদিও যাৰ চেহেৰাটো মই মনত ভালকৈ পেলাব পৰা নাই, তাইৰ মোৰ প্ৰেমত বলীয়া হৈ গৈছে। এয়া জানো সম্ভৱ? নে প্ৰপ'জ কৰাৰ এয়া এক অভিনৱ কৌশল? মোৰ মূৰটো যেন ফাটি যাব। পপীৰ কথাৰে। অঞ্জন, মোৰ সপোন কোঁৱৰ, মোৰ প্ৰাণৰ প্ৰিয় অঞ্জন আহিছিল মোৰ ঘৰলৈ। শেৱালী আৰু মুনমুন ইমান যে হিংসাকুৰীয়া ছোৱালী, সিহঁতে বাৰু কিয় আহিব লাগে মোৰ অঞ্জনৰ পিছে পিছে? মই সিহঁতক ভালকৈ কথা শুনাই দিলোঁ, নাহিবলৈ ক'লোঁ আমাৰ ঘৰলৈ কেতিয়াও, নালাগে মোক কাকো, মাথো অঞ্জনৰ বাহিৰে। অঞ্জন সদায় মোৰ ওচৰলৈ চকামকাকৈ আহে আৰু আঁতৰি যায়। কোনোবাই অলপ দিগদাৰ কৰিলে সেয়ে সকলোকে পঠিয়াই দিলোঁ মোৰ ওচৰৰ পৰা, কোনেও দিগদাৰ কৰিব নোৱাৰাকৈ। কিন্তু অঞ্জনে যে মোক এৰি থৈ গ'ল। অলপ সময়ৰ পিছতে আহিম বুলি কৈ আজিলৈকে অহা নাই। মই যে সকলোকে আঁতৰাই পঠিয়ালোঁ মোৰ ওচৰৰ পৰা। অঞ্জন আহিব, মই ৰৈ আছোঁ মই। মুনমুনৰ কথা। আজি কেইদিনমানৰ পৰা শেৱালীয়ে মোক পপীৰ কথা সুধি ইমান যে আমনি কৰি আছে। পপীয়ে আমাক তাইৰ ঘৰৰ পৰা বেয়াকৈ গালি পাৰি খেদাই দিয়াৰ পিছত তাইৰ কথা কেতিয়াও নাভাবোঁ বুলি শপত খাইছিলোঁ। পপীহঁতো আমাৰ কলনীৰ পৰা গুচি গৈছিল বেলেগ ঠাইলৈ। লাহে লাহে আমি সকলোৱে পপীক পাহৰিলেও শেৱালীয়ে কিন্তু পপীক পাহৰিব পৰা নাছিল। ক'ব নোৱাৰাকৈ নিৰ্দোষ অঞ্জনকো তাই চকু পাৰি দেখিব নোৱাৰা হৈছিল। অঞ্জনৰ নাম ওলালেই তাই উচ্চাত মাৰি আঁতৰি গৈছিল। যেন পপীৰ এই অৱস্থাৰ বাবে সিহে দোষী। ক'ব নোৱাৰোঁ, অঞ্জনে হয়তো ইচ্ছা কৰা হ'লে পপীক সুস্থ কৰিবলৈ সহায় কৰিব পাৰিলেহেঁতেন। কাপুৰুষৰ দৰে আঁতৰি অহা অঞ্জনৰ ব্যক্তিত্বক শেৱালীয়ে সেয়ে ঘৃণা কৰে। পপীৰ ঘৰৰ মানুহক সিদিনা আমাৰ বান্ধৱী সুস্মিতাই লগ পোৱাৰ কাহিনী কোৱাৰ পৰাই শেৱালীয়ে মোক আমনি কৰি আছে পপীৰ কথা সুধি। যাচোন পপীৰ ওচৰলৈ, এতিয়াতো আমি সৰু হৈ থকা নাই, তাই আমাক গালি পাৰিলেও বেয়া পাবলগীয়া নাই। তাইৰ মানসিক অৱস্থাটোৰ কথা এতিয়া বুজি পায়ো যদি অকলে এৰি দিওঁ, আমাৰ বিবেকে কেতিয়াও আমাক ক্ষমা নকৰিব। হয়, পপী আজিকালি সম্পূৰ্ণ এক মানসিক ভাৰসাম্যহীন নাৰী। মোৰ স্বামী ডক্টৰ বিমল বৰুৱাই চিকিৎসা কৰি আছে তাইক। ভনীয়েক তিনিজনীয়ে পঢ়া শুনা আধৰুৱা কৰি মনৰ পচন্দৰ একোটাহ ল'ৰাৰ লগত নিজস্ব একোখন সংসাৰ তৰি লোৱাৰ পিছত মাক দেউতাকৰ বাহিৰে কোনো নাইকিয়া হ'ল তাইৰ বাবে। মাক দেউতাকো জীয়াই থাকিব লাগে বাবেহে জীয়াই আছে, অলপো জীৱন স্পৃহা নাই তেওঁলোকৰ। পপীৰ অৱস্থা সমাজৰ পৰা লুকুৱাবলৈ গৈ সুচিকিৎসা নকৰি তাইৰ লগতে নিজৰ জীৱন নৰক সদৃশ কৰি পেলালে। পপীৰ প্ৰেমৰ পাত্ৰ অঞ্জন নামৰ ব্যক্তিত্বহীন ল'ৰাটোৱে এতিয়া সুন্দৰী পত্নী এজনীৰ লগত সুখৰ সংসাৰ কৰি আছে। তাৰ বাবেই নৰকক সাৱটি লোৱা এজনী ছোৱালীৰ খবৰ পৰ্যন্ত লোৱাৰ প্ৰয়োজন অনুভৱ নকৰিলে। সিদিনা শেৱালীৰ জোৰদাৰ দাবীত আৰু অনুৰোধত মই গৈ পপীক বিচাৰি উলিয়ালোঁ। এইবাৰ পপীৰ মাক দেউতাকৰ কোনো বাধা নামানি তাইক লৈ আনি মানসিক ৰোগৰ চিকিৎসালয়খনত ভৰ্তি কৰাইছোঁ, য'ত মোৰ স্বামী বিমল মুখ্য চিকিৎসক। পপী ভাল হ'বলৈ হয়তো দিন লাগিব, কিন্তু পপী ভাল হ'ব। পপীৰ ভালৰ বাবে দিনে নিশাই প্ৰাৰ্থনা কৰাৰ প্ৰয়োজন হ'লে দৌৰ মাৰি আহিবলৈ সাজু থকা তাইৰ বান্ধৱী মুনমুন শেৱালী জীয়াই থকালৈকে পপীক কোনো ছয়াময়া প্ৰেমিকৰ কল্পনাই জীৱন জুৰি খুলি খুলি খাই থাকিব নোৱাৰে। পপী ভাল হ'ব, অঞ্জনৰ বাবে নহয়, নিজৰ বাবে জীয়াই থাকিব। তাইক ভাল পোৱা সকলোৰ বাবে জীয়াই থাকিব। প্ৰেম কেৱল এজন ব্যক্তিৰ বাবে নহয়, প্ৰেম কেৱল পোৱাৰ নাম নহয় বা প্ৰেম হেৰাই যোৱাৰ নামো নহয়। প্ৰেম মানে আশা, প্ৰেম মানে হাঁহি, প্ৰেম মানে জীৱন,
পপীক আমি যেনে তেনে ভাল কৰি তুলিবই লাগিব। ছোৱালীলৈ ফোন এটা কৰোঁ বুলি বিচনাৰ একাষত পৰি থকা ফোনটোলৈ হাত মেলিলোঁ। ধন্যবাদ।